নমস্কাৰ, কি খবৰ? মই আছক মানে এই ৰাতি মই ক'ত যাই আছোঁ বা ক'ৰ পৰা আহি আছোঁ আপোনালোকে নেক্সট ভিডিঅ'টো কমপ্লিট চাই থাকক, তেতিয়া গম পাব। মই মানে দোকানৰ পৰা আহি আছোঁ, মানে ঈদৰ টাইমত মানে দোকান বন্ধ কৰি আহোঁতে এনেকা তুফান পানী হৈছে, মানে ঈদৰ আগদিনাখন। আৰু এনেকা পানী মানে ভয়ংকৰ আৰু মানে ভিডিঅ'টো মই দিব পৰা নাছিলোঁ, মানে তেতিয়া অলপ বহুত ভিৰ হৈ আছিল, মানে গোটেই দিনটো আৰু বিজি আৰু খাৱাৰ টাইম নাই, লোৱাৰ টাইম নাই। সেই আৰু এতিয়া বনাইছোঁ, আপোনালোকে চাব আৰু লাইক কমেণ্টছ ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰি দিব। ভাগৰ লাগছে, মাত ভাঙি গৈছে, মানে কথা কোৱাতে ইমান হুলস্থুল হৈ থাকে না, মানে নক'ব আৰু। মানে কাপোৰ দোকান কৰাটো বহুত সহজ, কিন্তু বহুত দিগদাৰ, মানে এই ছিজনৰ টাইমত বহুত কষ্ট হৈ যায়। বৰষুণ আহি আছোঁ বন্ধ কৰি আনা, একদম চাওক না, ৱাইপাৰ চলাব লগা হৈ গৈছে, পানী, মানে এই আৰু কি কৰিব। ঠিক আছে, আপোনালোকে ঘুমাওক, গুড নাইট। দিনটো কষ্ট কৰিলোঁ, সেই ৰাতিপুৱা 8টা বজাৰ পৰা বৰ্তমান 1:30 বাজি গ'ল, বৰ্তমানে ঘৰ যাই পোৱা নাই। চাওক কেনেকুৱা অৱস্থা পানী। এইবাৰ মানে এটা বস্তু দেখাওঁ, এই চাই থাকক, তাজমহলটো চাওকচোন, মানে একদম মানে এনেকুৱা এটা ফিলিং হয়, মানে আগ্ৰাত থকাৰ নিচিনা লাগিব, মানে বহুত ধুনীয়া হৈছে। আৰু দূৰৰ পৰা মানে মই কেমেৰাত সেইখিনি বস্তু দেখাব পৰা নাই, যিখিনি বস্তু মই চকু দি দেখা পাইছোঁ। মানে মই ভাড়া ৰিজাৰ্ভ মাৰি আছিলোঁ, মানে ভাড়াতে পইচাত ব্যস্ত আৰু বহুত ধুনীয়া লাগছে। আৰু চাওক এনেকুৱা ডেক'ৰেশ্যন চাৰিওফালে কৰিছে, মই চব জেগাত যাব পৰা নাই। এই যে এতিয়া জেগাত মানে এইখিনি নয়াপাৰা বুলি কয়, ইমান ধুনীয়া লাগছে, লাইটৰ মানে চবখিনি লাইট বহুত ধুনীয়া লাগছে আৰু বনাইছে ভাল। আৰু প্ৰত্যেক বছৰে বনায়, এইবাৰ আৰু মানে নতুন কৰি যোনটো তাজমহলটো বনাইছে বহুত ভাল লাগছে। আৰু প্ৰত্যেক বছৰে কিবা নহয় কিবা এটা বেলেগ কৰি থাকে, আৰু ভাল লাগে আৰু ঠিক আছে, বাই বাই, গুড নাইট।